হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। দুৰ্গা পূজা আহিয়ে পালে আৰু আমাৰো ষ্টক অহা হৈ গ'ল। গোটেইখিনি এইবিলাক তই লগাই দিলোঁ আজি। আৰু সৰুকালৰ কথা কেতিয়াবা মনত পৰে, যেতিয়া দুৰ্গা পূজা আহে তাৰে 5-6 দিনৰ আগৰ পৰা কান্দা কাটা আৰম্ভ কৰোঁ বস্তুৰ কাৰণে, বেলুনৰ কাৰণে। এতিয়া ইমানখিনি পইচা ইনকাম কৰিব পৰা হৈছোঁ যে নিজৰ প্ৰয়োজনখিনি মা দেউতাৰ ওচৰত হাত নপতাকৈ বেলেগক নিবিচৰাকৈ নিজেই ল'ব পৰা হৈছোঁ। আৰু মা দেউতাৰ প্ৰয়োজনখিনিও দুটা এটা বস্তু দিব পৰা হৈছোঁ। পইচা যিমানেই নাপাওঁ, লাগিলে কাম যেনেকুৱাই নহওক, সৰু বা ডাঙৰ পইচা যিমানেই নাপাওঁ, কিন্তু নিজৰ প্ৰয়োজনখিনি পূৰা কৰিব পৰা হৈছোঁ। সেইটো ভাবিয়ে কেতিয়াবা ভাল লাগে। বহুত বেছি পইচা নালাগে, যিখিনি পইচা পাওঁ সেইখিনিয়ে খাই মেলি চলি ধুনীয়াকৈ থাকিবৰ কাৰণে হৈ যায়। বহুত বেছি নালাগে পইচা চলিবৰ কাৰণে। হেঁপাহখিনি সপোনখিনি পূৰা কৰিব পাৰিলে হ'ব। সকলো ভালে কুশলে থাকিব লাগে, ভালে কুশলে পূজাটো পাৰ কৰক, সেয়াই আশা কৰিলোঁ আৰু আজিলৈ এৰিছোঁ। বাই বাই।